মধ্যভোজনৰ ৰান্ধনীসকলৰ বাবে অতিকে ভাল খবৰ। কোনোবাই মিড ডে মিলৰ বাইদেউসকলক লগাই দিব যে আপোনালোকৰ চাকৰি যাব। মই এতিয়াই কৈ দিছো কাৰো চাকৰি নাযায়, বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ। ইতিমধ্যে অসম চৰকাৰে আশা কৰ্মীৰ দৰমহা বা আচাৰ ছুপাৰভাইজাৰসকলৰ দৰমহা বৃদ্ধি কৰিলে। অসম কেবিনেটত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হ'ল। 1 অক্টোবৰ 2025 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব আশা কৰ্মী লগতে আশাৰ ছুপাৰভাইজাৰসকলৰ দৰমহা বৃদ্ধি। সমান্তৰালভাৱে মধ্যভোজনৰ ৰান্ধনীসকলৰো দৰমহা বৃদ্ধি হ'ব, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জনালে যে মধ্যভোজনৰ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি হ'ব। কিমান বৃদ্ধি হ'ব, লগতে আপোনালোকৰ 1 অক্টোবৰ পৰা বৃদ্ধি হ'বনে নাই, সেই গোটেইখিনি ডিটেইল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 দিনৰ ভিতৰতে জনাব। মধ্যভোজনৰ ৰান্ধনীসকলৰ মনত এটাই প্ৰশ্ন হৈছে যে বিদ্যালয়সমূহৰ মিড ডে মিলক যিহেতু NGOৰ হাতত গঠাই দিবলৈ যিহেতু অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, মধ্যভোজনৰ ৰান্ধনীসকলক ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে মিড ডে মিলৰ NGOত যদিও গঠাই দিয়া হয় তথাপিও আপোনালোকৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহ'ব বা চাকৰিৰ পৰা আপোনালোকক বিদায় দিয়া নহ'ব। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনীৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। কোনোবাই মিড ডে মিলৰ বাইদেউসকলক লগাই দিব যে আপোনালোকৰ চাকৰি যাব। মই এতিয়াই কৈ দিছো কাৰো চাকৰি নাযায়, বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ পাব। গতিকে প্ৰচাৰ কৰা ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে, ভুৱা প্ৰচাৰ কৰা এচাম মানুহৰ সংখ্যাও বাঢ়িছে। ইয়াতে যিহেতু আমাৰ গাঁও পঞ্চায়ত বুথ কমিটি সকলোৰে ৰাইজ উপস্থিত আছে, সকলোৱে যাতে সকলো কথা ৰাইজক সুন্দৰভাৱে প্ৰকাশ আৰু প্ৰচাৰ কৰিব পাৰে, তাৰ বাবে এই গোটেই আঁচনিটোৰ বিষয়ে মই অলপ সময় লৈ ৰাইজক বুজাই দিবলৈ চেষ্টা কৰিছো।